Einstein. তো সেই বন্ধুসকল আশা কৰোঁ সকলোৱে ভালে আছে যেন। তো মই মিষ্টাৰ বিপুল জিয়াৰ চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো আজিৰ টপিকটো আপোনালোকে থাম্বনেইল চাই গমেই পাইছে চাগে। তো মই ৰঙিয়াৰে ল'ৰা, মই ৰঙিয়া ষ্টেচনৰ কাষতে থাকোঁ। তো আমাৰ এটা সৰু হোটেলো আছে যাৰ বাবুল হোটেল বুলিও জনা যায়। তো মই তৰণীৰ ৰাসত মানে প্ৰথম দিনাই গৈছিলোঁ, যোনদিনা মানে আপোনাৰ বহুত ডাঙৰ কিবা হয় আৰু তাতে বোমা ফুটোৱা হয়। কিয় মই প্ৰত্যেক বছৰ আমাৰ বন্ধুৰ লগত যাওঁ বোমা ফুটোৱা চাবলৈ। তো শুনি আছিলোঁ ডিম্পুদা আহিব, দুদিন পিছত আহিব, ডিম্পুদা আহিব শুনি আছিলোঁ। মই ইয়াত আমাৰ বন্ধুবিলাকেও কৈ আছিলে, কিন্তু মই ইনষ্টাগ্ৰামত একো মানে গম পোৱা নাছিলোঁ যে ডিম্পুদাৰ আহিব নে নাই। তো মই তাতে গ'লোঁ, গৈ তাতে আপোনাৰ কমিটিৰ মানুহক সুধিলোঁ যে ডিম্পুদা সঁচাই আহিব নেকি। তো সিহঁতেও কৈছে আৰু আহিব বুলি দুদিন পাছত। তাৰপিছত তাতে মানে বোমা ফুটোৱা অকণমান ৰেকৰ্ডিং কৰি তাৰপিছত তাতে আমি কিবা অকণমান এই বজাৰৰ যোনটো মেলা বজাৰ আছে তাতে অকণমান এনেই আৰু দুজনে ফুৰি ভাবিলোঁ নহয় ডিম্পুদা যেতিয়া আহিব তেতিয়াই মই ব্লগ বনাম। তো সেই বুলি ভাবি মই ঘূৰি আহিলোঁ। তো আমি ঘূৰি আহোঁতে ৰাতি 10:30টো বাজিছে, 10:30মান সেনেকুৱাই হ'ব। তাৰপিছত ঘূৰি অহাৰ সময়ত একদম তৰণীৰ পৰা আহোঁতে ফাৰ্ষ্ট কালভাৰ যিটো পাওঁ তাৰে ওচৰত মানে আমি আহি আছিলোঁ, মই স্কুটি লৈ আহি আছিলোঁ, মোৰ বন্ধু চুকি দীপাংকৰ নাথ তেওঁ পিছফালে বহি আছিলে। তো আহি থাকোঁতে দুটা ডাম্পাৰ একেলগে আহি আছিলে, দুটা ডাম্পাৰ একেলগে আহি থকা চাই মই অকণমান চক খাই গ'লোঁ আৰু সিহঁতে পূৰা একদম আপাৰ মাৰি আহি আছে। তো মই আপাৰ ডিপাৰ এবাৰ দুবাৰ মাৰিলোঁ, সিহঁতে কোনো ৰেছপন্স নিদিয়াকৈ মানে আহি আছে। তো মই নিজে ছাইড খাবলৈ যাওঁতে মানে অকণমান ছাইডত মানে বালি আছিল আৰু বালিত মই স্কুটিৰ ব্ৰেকটো এনেও নতুন স্কুটি আছিল, অকণমান ব্ৰেকটো হাৰ্ড আছিল। তো তাতে বালিত মানে সোমাই গ'ল চাকাটো, আৰু মোৰ গাড়ী স্কুটি বেছি স্পীড নাছিলে, 20-25 মানত আছিলে। সেইকাৰণে মই মানে মোৰ ইমান একো হোৱা নাই আৰু মই পৰি গ'লোঁ। তাৰপিছত পৰাৰ পিছত মোৰ অকণমান এই বুকু চাইডে লাগিলে, তাৰপিছত অকণমান ফেচত লাগিলে, চকুত লগা নাই। চকুত কিন্তু ইয়াৰ তেজকেইটা এই ওপৰত গৈ আছে, আপোনালোকে চাই আছে চাগে। তো মই আপোনালোকে যোনটো মোৰ এক্সিডেণ্ট হোৱাৰ পাছত ভিডিঅ'টো অকণমান চাই লওঁ, মোৰ মানে অৱস্থা কেনেকুৱা হৈছিল সেইটো চাই লওঁ। তাৰপিছত মই আপোনাক বাকী কথাবোৰ কৈ আছোঁ। এইটো প্ৰথম দিনা মই নিজকে নিজৰ চেহেৰাটো চাই মই ভয় খাই গৈছিলোঁ। তাৰপিছত ডক্টৰত যোৱাৰ পিছত মানে ডক্টৰে কৈছে ভয় খাব লগা নাই আৰু। তো সেইবিলাক একো বেয়া লগা নাই, চালে চাগে, কিন্তু এতিয়া দেখাই দি আছোঁ। তো বহুত মানে ডাঙৰকৈ ফুলি গৈছিলে আৰু ইয়াত এতিয়াও অকণমান ফুলা আছে, যিহেতু মোৰ মোটামুটি 7 দিনমান বেড ৰেষ্ট কৰিলোঁ। 2-3 দিনমান এতিয়া ভাল হৈছে চাগে। এইবিলাক অকণমান দাগি চাগি আছে আৰু ইয়াত যোনটো তেজ গোটা হৈ গৈছিলে, তো ইয়াৰ তেজটো অকণমান চকুত গৈ পাইছে। ডক্টৰে কৈছে এইটো একো নহয়। আৰু অকণমান বুকুৰ যোনটো বিষ অকণমান আছে, তো ডক্টৰে কৈছে তুমি টাইমলি ঔষধ পাতি খাই থাকা, ভাল হৈ যাব বুলি। তো সেই এষাত মই ঔষধ পাতি টাইমলি খাই আছোঁ, তাৰপিছত ভালো হৈ আছে। যিমান মানে এতিয়া মই খোজকাঢ়িব পাৰোঁ, আৰামছে পাৰোঁ, বাহিৰত যাব পাৰোঁ। কিন্তু এই চকুটোৰ কাৰণে মই মাস্ক মাৰি ৰাখোঁ, চশমা পিন্ধি ৰাখোঁ। কিন্তু এটাই কথা দুখ লাগিলে যে ডিম্পুদাক লগ কৰিব নোৱাৰিলোঁ। ডিম্পুদাক লগ কৰাৰ ইচ্ছা আছিলে যিহেতু। তো ভিডিঅ'টো ইমান আজি মই দীঘলকৈও নবনাওঁ, কিন্তু ইমানটোৱে ক'ব বিচাৰোঁ আৰু ডিম্পুদা আপোনাক লগ কৰিব মন গৈছিলে, কিন্তু যাম আপোনাক একদিন লগ কৰিবলৈ। আজি বহুতে থাম্বনেইলত চাইছে চাগে অঘটন ঘটিল বুলি। অঘটনটো সিমান ডাঙৰ ঘটা নাই, কিন্তু এটাই বেয়া লাগিলে যে মই সেইদিনা 2 দিন পিছত ডিম্পুদা আহিছিলে ৰঙিয়াত ৰাস মেলা চাবলৈ। মই লাইভতো চাইছোঁ যে তেওঁ কৈছিলে, মই ভাবি আছোঁ ডিম্পুদা ৰাস মেলাৰ ভিডিঅ'টো আপলোড দিয়া নাই ইউটিউবত। তো মই লাইভ চাই আছিলোঁ, লাইভত কৈ আছিল ডিম্পুদাই যে
মই কালি গৈছিলোঁ তৰণী ৰাস মেলা, আজি চাগে এডিটিং কৰিছে, তাৰ নেক্সট দিনা দিছে, মই চালোঁ, ভাল লাগিলে। তো আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিম। তো যিহেতু ডিম্পুদাক লগ পোৱাৰ ইচ্ছা আছে, ডিম্পুদা আপুনি যদি চাই আপোনাক লগ কৰিব যাম। আপোনাক বহুত ভাল লাগে। আপোনালোকক ফ'ল' কৰিয়ে মই ইউটিউব চেনেল এটা খুলিছোঁ সৰু সুৰাকৈ। মানে যিমান ভিডিঅ' আপলোড কৰিছোঁ তাত ভুলো হৈছে চাগে, কিবা লেখাত ভুল হৈছে, কিবা এডিটিঙত ভুল হৈছে, সেইবিলাক বাদ দিও মই ভিডিঅ' বনাই থাকোঁ। সৰু সুৰা শ্বৰ্ট ভিডিঅ' মানে এনেই হাঁহা ধেমালিকৈ বনাই থাকোঁ। আৰু এনেকুৱাই আপোনালোকে মৰম দিব যে মই ভিডিঅ' বনাই থাকিব পাৰোঁ। সিমানতে মই আজি ভিডিঅ'টো সামৰণি মাৰিম। নমস্কাৰ।